নমস্কাৰ বন্ধুসকল, পুনৰ আন এটা নতুন ব্লগলৈ আপোনাসকলক স্বাগতম জনাইছোঁ। এদিনৰ পুৱা কালি নিশা আমি কটোৱা এইটো হৈছে যাত্ৰী নিবাস ৰিজৰ্ট। ৰয়িং টাউনৰ পৰা মাত্ৰ 2.3 কিলোমিটাৰ পাহাৰৰ নামনিৰ এক ধুনীয়া পৰিৱেশত আছে এই ৰিজৰ্টটি। নিশাৰ ভাগত আমাৰ সৈতে কেইবাটাও পৰিয়াল এই ৰিজৰ্টটোত কটায়। এই ৰিজৰ্টৰ বহিভাগৰ দৃশ্যৰ লগতে এইবিলাক হৈছে ৰিজৰ্টটোৰ কোঠা, যিবিলাক কোঠাত আপোনালোকে আছুতীয়াকৈ পৰিয়ালৰ লগতে বন্ধু বান্ধৱৰ সৈতে নিশা যাপন কৰিব পাৰে। এয়া ৰিজৰ্টৰ বহিভাগৰ ৰিচেপশ্যনৰ দৃশ্য। পুৱা কেৱল চাহ খাই আমি মায়'দিয়া যাত্ৰাৰ বাবে ৰাওনা হ'বলৈ প্ৰস্তুত হ'লোঁ। ৰয়িঙত চাব পৰা স্থান যেনে আছে আপোনাৰ চেলেলে, জু, পাৰ্ক, পানী যোগান আঁচনি। তাৰোপৰি ৰয়িঙৰ পৰা তেজু যোৱাৰ পথত 25 কিলোমিটাৰ নিলগত আছে ভীষ্মকনগৰ। আনহাতেদি মেহাও লেক আছে, যিটো লেকৰ বাবে আপোনালোকে পুৱা ট্ৰেকিং কৰি গ'লে বিয়লি পাব পাৰি অতি সুন্দৰ আৰু মনোমোহা স্থান। আমি এতিয়া টুৱাৰ্ডছ Myodia অলৰেডি এইটো গেষ্ট হাউচটো কি আছে আমি ইয়াত ট্ৰেইনিং কৰিছোঁ। আমি এতিয়া ৰয়িঙৰ ৰাতিপুৱা এতিয়া দেৰি হৈছে 7টা প্ৰায় 45 হৈছে, এঘণ্টাত দেৰি হৈছে। আমি 7টা বজাত ওলাই যাওঁ গোটেই ফেমিলিৰ কাৰণে দেৰি হৈছে কাৰণে দেৰি হৈছে বুলি কৈছে। এনেকৈ এতিয়া পেমেণ্ট কৰিছোঁ আৰু হেপী এনিভাৰ্চাৰী মোৰ বন্ধুৰ মিছেছ, বন্ধুৰ বান্ধৱী নহয়, বন্ধুৰ মিছেছ বোলে। ইনশাআল্লাহ। ভাইজান ক'ত গ'লা তুমি? চমিউল বেগ, আমি বাল্যকালৰ বন্ধু। গতিকে এতিয়া ইয়াৰ পৰা মোৰ বিবাহ হয় 20 বছৰ হৈছে। 20 বছৰ। গতিকে আজি মানে কৈছে যে আজি Myodia হিলাই দিব, আজি Myodia আশীৰ্বাদ কৰিব যাতে দিন চব এনেকৈ গৈ থাকে আৰু ভাল লাগে। সেইকাৰণে সকলোৱে আশীৰ্বাদ কৰিব। আৰু আজি আমি এতিয়া ৰাওনা হৈছোঁ এটা নতুন ব্লগলৈ। আপোনালোকক সকলোকে ৱেলকাম কৰিছোঁ। ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। যিমানখিনি পাৰোঁ তথ্য দিবলৈ চেষ্টা কৰিম। ব'লক তেনেহ'লে আমাৰ লগত। অৰুণাচলৰ দিবাং ভেলী জিলাৰ ৰয়িঙৰ এইখন দেওপানী দলং। মিচিমি পাহাৰৰ নামনিত Myodia যোৱাৰ প্ৰৱেশ পথত এইখনেই প্ৰথম দলং। ৰয়িঙত 2011 চনৰ চেঞ্চাছ অনুসৰি মাত্ৰ 11,000 জনসংখ্যা আছিল। এতিয়া ইয়াৰ দুগুণৰ অধিক। পাৰ হেড 20কে, এইটো 80 টকা। আমাৰ 4জন মানুহ 80 টকা। গতিকে 5খন দেখাব লাগিব। আপোনালোকে পাছ লৈ আহিব। পাছ লৈ নাহিলে অসুবিধাত পৰিব। ইয়াত নহ'লেও ইয়াত বনাব পাৰিব। আৰু পাৰ হেড 20 টকা। আগতো বোলে তেনেকৈ চেক হ'ব, তাতো পইচা আহক, গৈ থাকক। আৰু বৰ বিশেষ কথা নকওঁ, আপোনালোকে গোটেই যাত্ৰা পথৰ প্ৰকৃতিৰ মনোমোহা দৃশ্য আৰু ৰাস্তা পথ উপভোগ কৰক।
সৰু সৰুকৈ যদি কেমেৰাত আহিছে এইখন এখন হোমলি এই ৰাস্তাটোৱে গৈ গৈ এইখন বাৰ গোলায় তাৰপিছত এইটো ৰাস্তাত তলত ডাউন ষ্ট্ৰীমত আছে হোমলি তাতে এখন হেলিপেড আছে আৰ্মি আৰু গোটেইবোৰ BRO বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন মানে সিহঁতে কণ্ট্ৰল কৰি থাকে আৰু এতিয়াও এই ৰাস্তাটো BROয়ে বনাই আছে BRO আণ্ডাৰ ব্ৰহ্মাংকৰ এটা চাব চিষ্টাৰ কনচাৰ্ণ ভাল চিটুৱেশ্যন পজিশ্যনটো ভাল আছে বৰফটো স্ন'টো কমি গৈছে আগতকৈ অলপ বস্তুখিনি কমিলে কিন্তু ভালে ইমান নাছে বৰফ আৰু সম্ভৱ এইটো এমাহমান থাকিব এমাহ 15 দিনমান থাকিব আৰু এখন মায়দিয়াত পালেহি মায়দিয়া বৰফ